হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক এখন পবিত্ৰ স্থানলৈ লৈ যাম য'ত শংকৰ মাধৱৰ মণিকাঞ্চন সংযোগ হৈছিল ধোৱাহাট বেলগুৰি সত্ৰ। তাৰ সত্ৰাধিকাৰজনৰ পৰাও সত্ৰখনৰ বিষয়ে কিছু কথা জানিম। চ' দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। আমি এতিয়া পাই গ'লোহি ধোৱাহাট বেলগুৰি সত্ৰ। ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। আমি গোটেইকেইটা সোমাই আহিছোঁ এতিয়া। এতিয়া আমি মাধৱদেৱৰ গুৰুগৃহত সোমাই আহিছোঁ। প্ৰথমতে সেৱা এটা কৰি লওঁ। কৃষ্ণ সত্ৰখনৰ নাম হ'ল শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি সত্ৰ। আৰু এই সত্ৰখনৰ সত্ৰাধিকাৰ আমি নিজে আছোঁ। আমাৰ নামটো হ'ল শ্ৰী শ্ৰী মুনীন্দ্ৰ নাৰায়ণ সত্ৰাধিকাৰ বেলগুৰি সত্ৰ। আৰু এই সত্ৰভাগ নাৰায়ণপুৰ। নাৰায়ণপুৰত আমাৰ মহাপুৰুষীয়া সত্ৰ ভালেমানকেইখন আছে, য'ত নেকি মহাপুৰুষ মাধৱৰ জন্মস্থান আছে। আৰু এই সত্ৰভাগত শংকৰ মাধৱৰ মিলনৰ থান, এই মণিকাঞ্চন সংযোগ শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি সত্ৰ। ইয়াতে এই গুৰু দুজনা মিলন হৈ পেলাই 18 বছৰ 6 মাহ ইয়াতে আছিল। আৰু এই ৰজাৰ সেই তাহানিখন ৰাজ্যত এটি শুক্লা হাতী ওলাইছিলে। হাতীটো মূৰত এটা মাণিক আছিল, আৰু হাতীটো যেনি যায় গোটেই ৰাজ্যখন পোহৰ হৈ যায়। আৰু সেই হাতীটো মাৰি পেলাই মাণিকটো উদ্ধাৰ কৰি ৰজাক লাগিছিলে, আৰু সেইটো নিৰ্দেশ শুনাইছিলে। আৰু ধৰিবলৈ মানে ৰজাই নিৰ্দেশ দিছিলে শংকৰ আৰু মাধৱক। আৰু সেই শংকৰ মাধৱদেৱে দুয়ো আলোচনা কৰি চালে যে কোনে জন্তু আৰু কোনে ধৰি ৰাখিব, মানে হকা বেটা কৰি কোনো লাভ নহ'ব। আৰু ঈশ্বৰৰ ইচ্ছা, শংকৰ মাধৱ যেনে আছিলে সেইভাগে হাতীটো পাৰ হৈ গ'ল। তেতিয়া ৰজাৰ নিৰ্দেশৰ মতে গুৰুজনক ধৰিবলৈ আহোঁতে গুৰুজন অন্তৰ্ধান হ'ল আৰু পালে মাধৱদেৱ পুৰুষক আৰু শংকৰদেৱৰ জোঁৱায়েক হৰি বুলি। এই দুজনকে ধৰি লৈ গুচি গ'ল। আৰু এই দুজনক যেতিয়া ধৰি লৈ গুচি গ'ল, ৰজাৰ নিৰ্দেশ আছিলে তেখেতলোকক ছেদন কৰিব। তেতিয়া গুৰুজনে নিৰুপায় হৈ পেলাই ভাবিলে যে মোৰ প্ৰাণৰ বান্ধৱক যদি মই হেৰুৱাওঁ তেতিয়াহ'লে মোৰ ধৰ্ম প্ৰচাৰ কৰাত অসুবিধা হ'ব। আৰু সেইটো অৰ্থে তেতিয়া গুৰুজনাই বৈকুণ্ঠত মহাপালনাম বস্তু আছিলে, সেই পালনাম পৃথিৱীলৈ আনিলে। আনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সেই পালনাম গালে 7 দিন 7 ৰাতি নিজে একে ঠাইতে বহি আটাসকলক শাৰীত লৈ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে। আৰু সেই প্ৰাৰ্থনা মতে 7 দিন 7 ৰাতি পালনাম আৰম্ভ কৰিলে। আৰু ইফালে ৰজাৰ তাত মানে মাধৱদেৱৰ বিচাৰ চলি আছে। হৰিজয়ক ৰজাই ছেদন কৰিলে, আৰু মাধৱদেৱক পালনামৰ শক্তিৰ দ্বাৰাই গুৰুজনে উদ্ধাৰ কৰি ৰজাৰ হাতত আনিলে। আৰু সেই প্ৰথম পালনাম মানে আৰম্ভ কৰা জেগাকণেই হ'ল এই থানত শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি সত্ৰ। আৰু তেতিয়াৰ পৰাই এই পালনাম সৃষ্টি চলি আহিছে। আৰু দ্বিতীয়টা পালনাম কামৰূপত সুন্দৰী দিয়াত মহাপুৰুষ মাধৱদেৱে পাতিছে। আৰু তৃতীয়ত আমাৰ এই যে পালনাম চলি আছে আমাৰ ভক্তসকলৰ মাজত, এই পালনাম হৈ আছে। তেতিয়া সেই উদ্দেশ্যে আমাৰ সত্ৰত গুৰুজনাৰ এই দৌলত আছে। আপোনালোকে যে দৌল দেখিছে, দৌলত আছে শংকৰদেৱৰ পদশিলা আছে, লাখুটি আছে, শংকৰদেৱৰ কাপোৰৰ অংশ আছে। তেনেকৈ ধৰণে শংকৰদেৱে নিজ হাতে লিখা সাঁচিপাতৰ পুথিসমূহ আছে, তেনেকৈ দৌলত ৰখা হৈছে। আৰু মহাপুৰুষ মাধৱদেৱৰ এই মাধৱদেৱৰ গুৰুগৃহ আছে। এই গুৰুগৃহত মাধৱদেৱৰ নিজে নিজাতে লিখা নামঘোষাভাগ আছে, মানে মাধৱদেৱৰ খৰম আছে। আৰু তেনেকৈ ধৰণে শাস্ত্ৰসমূহ এই মাধৱদেৱৰ বস্তুখিনি মাধৱদেৱৰ গুৰুগৃহত ৰখা হৈছে। আৰু শংকৰদেৱৰ যিখিনি বস্তু শংকৰদেৱৰ গৃহত ৰখা হৈছে। এইভাগ নামঘৰতেই শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ হৈছিল। ইয়াৰে এজন বৈষ্ণৱ এজনক পালোঁ, তেওঁৰ পৰা ইয়াৰ বিষয়ে অলপ জানো আহক। নমস্কাৰ। আমাৰ বাবা নামঘৰত আৰু আমাৰ মূল আসন নামঘৰত, আৰু ইয়াৰ কাষত
কাষতে আছে এইবিলাক সৰু আসন কিবা তাৰপিছত এই আমাৰ সত্ৰ আলমাৰী দুটাত আছে আপোনাৰ আগৰ যিসকল বৈষ্ণৱ আদাসকলে ব্যৱহৃত কাপোৰ মানে পোচাক পৰিধান কৰা যিকোনো কাপোৰ বস্ত্ৰ ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। এইভাগ হৈছে আমাৰ বড়ো আসন। এই ভাগ হৈছে শংকৰদেৱৰ গুৰুগৃহ আৰু ইয়াতেই শংকৰদেৱে লিখা কিছুমান সাঁচিপাতৰ পুথি, খৰম আৰু তেওঁ পৰিধান কৰা বস্ত্ৰ সংৰক্ষিত কৰি ৰখা হৈছে। এতিয়া আমি শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি সত্ৰৰ পৰা যাবলৈ ওলাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোক ছাপোৰ্ট কৰিব বিচাৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।